নমস্কাৰ, আমাৰ ভাষা আমি অসমীয়া জয় অসম। আজিৰ এই ভিডিঅ'টো হয়তো কোনোবাই বেয়া পাব পাৰে, কোনোবাই ভাল পাব পাৰে, কোনোবাই মোক গালি দিব পাৰে, কোনোবাই মোক সমালোচনা কৰিব পাৰে, বিতৰ্ক কৰিব পাৰে, মোৰ আপত্তি নাই। কিন্তু মিয়া খেদাৰ নামত আৰু কিমান অসমীয়াত ভূমিপুত্ৰ মুছলমানক নিৰ্যাতন কৰিব? এটা নহয় দুটা ঘটনা মোৰ নিজৰ গাঁওখনত ঘটিছে, আৰু যদি ক'ৰবাত নেপথ্যত ঘটি আছে মই গম নাপাওঁ। কিন্তু কথা হ'ল, উজনি অসমৰ পৰা মিয়া খেদিব, তাৰপিছত সমগ্ৰ অসমৰ পৰা মিয়া খেদি বাহিৰ কৰি দিব। যদি তেখেতলোক বিদেশী খেদি বাহিৰ কৰি দিয়ক, আমাৰ ক'ব লগা একো নাই। কিন্তু মিয়া খেদাৰ নামত আৰু কিমান দিন অসমীয়া ভূমিপত্ৰ খিলঞ্জীয়া মৰিয়াৰ ওপৰত নিৰ্যাতন চলিব, তাক লৈ আমাৰ প্ৰশ্ন আছে, তাক লৈ আমাৰ ক'ব লগা আছে। বহুখিনি ক্ষেত্ৰত আমি আজি কিছুদিনৰ পৰা চাই আহিছোঁ, শিৱসাগৰ কাণ্ড হোৱাৰ পাছৰে পৰা যি এক অনুৰূপ পৰিৱেশৰ সৃষ্টি হ'ল শিৱসাগৰৰ পৰাই। অনা অসমীয়াৰ যুদ্ধখন গৈ এতিয়া সাম্প্ৰদায়িকতাৰ যুদ্ধ হ'ল। এই যুদ্ধখন এতিয়া অনা অসমীয়াৰ মাজত থকা নাই, এতিয়া এই যুদ্ধখন পালেগৈ অসমীয়াক মূৰৰ ওপৰত যি আৱেগ আছিল, সেই আৱেগ এতিয়া পালেগৈ সাম্প্ৰদায়িকতাবাদ। হয়, উজনি অসমৰ পৰা মিয়া খেদি বাহিৰ কৰিব লাগে, পাৰে যদি খেদি দিয়ক, আমাৰ ক'ব লগা একো নাই। যদি অসমৰ পৰাও খেদি উলিয়াই দিব পাৰে, উলিয়াই দিয়ক, আমাৰ ক'ব লগা একো নাই। কিন্তু যোৱাকালি সদনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে শিৱসাগৰত এটা সৰু ঘটনা ঘটিলে আৰু একো হোৱা নাই তেনেকুৱা, কিন্তু মোৰ গাঁৱত ঘটি আছে। মই যদি সম্ভৱ হয় সেই ল'ৰাজনৰ ওচৰলৈ যাম। দুটাকৈ ঘটনা আমাৰ গাঁৱত ঘটিছে। খিলঞ্জীয়া ভূমিপুত্ৰ মৰিয়াৰ ল'ৰাৰ ওপৰত নিৰ্যাতন হৈছে। এইখন শিৱসাগৰত দা ধৰা জাপি সজীয়া ডিমমুখ গাঁৱৰ পৰা বেছি দূৰ নহয়, খুব বেছি 10-15 কিলোমিটাৰ হ'ব। ঘৰৰ নাতি দূৰতেই যদি এনেধৰণৰ ঘটনাবোৰ ঘটি থাকে, তেতিয়াহ'লে আমি কিমান সুৰক্ষিত? আমাৰ প্ৰশ্ন আছে। আমাক সুৰক্ষা কোনে দিব? হয়, আৰক্ষী প্ৰশাসন সষ্টম হৈ আছে, কিন্তু তাৰ মাজতো যে এনেধৰণৰ ঘটনাবোৰ ঘটি আছে, তাক লৈ কোনে প্ৰশ্ন উত্থাপন কৰিব? তাৰ দায়ী কোন হ'ব? ইয়াৰ ৰিস্ক কোনে ল'ব? মুখ্যমন্ত্ৰী ডাঙৰীয়া সততে কৈ আছে যে একো হোৱা নাই, সৰু ঘটনা এটা শিৱসাগৰত ঘটিলে, তাৰপিছত সকলো শেষ। ইয়াতে সীমাবদ্ধ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্য। আজি মিয়া খেদাৰ নামত অসমীয়া ল'ৰাৰ ওপৰত, অসমীয়া ভূমিপত্ৰ মৰিয়া ল'ৰাৰ ওপৰত আক্ৰমণ চলিছে। নাতি দূৰত, ঘৰৰ পিৰানীৰ কাষত। সিদিনা নাহৰকটীয়াত আমাৰ গাঁৱৰ এজন ল'ৰাক উপদ্ৰৱ কৰা হ'ল মিয়া বুলি। এতিয়া হুছেইন, আলী, ৰহমান আদিৰ উপাধিবোৰ পালেই ভাবি লৈছে মিয়া, আৰু এনেধৰণৰ যি বিষবাষ্প ভৰাই দিয়া হৈছে মনত ভৰাই দিয়া হৈছে, আৰু তাৰপিছতে চলিছে এখন ধাৰ্মিক যুদ্ধ। ধাৰ্মিক যুদ্ধ বুলিয়ে কৈছোঁ, যদি মোক কোনোবাই গালি দিয়ে মোৰ আপত্তি নাই। আৰু কিমান সহ্য কৰিম? মিয়াৰ নামত আমি লাঞ্ছিত হৈছোঁ। আমি কি মিয়া? মিয়া কি অসমৰ নহয়? মিয়াখিনি যদি বাংলাদেশী আছিলে, বিদেশী আছিলে, তেতিয়াহ'লে অসম চৰকাৰ ইমান দিন শুই আছিল কিয়? মৰিয়া ভূমিপুত্ৰ খিলঞ্জীয়া মৰিয়াৰ ওপৰত শিৱসাগৰত আক্ৰমণ হৈছে। শিৱসাগৰত যদি এজন ল'ৰাই নিজৰ পেটৰ তাৰণাত ক'ৰবাত ফেৰী কৰিবলৈ গৈছে, ক'ৰবাত বৰফ বিকিবলৈ গৈছে, ক'ৰবাত কাপোৰ বিকিবলৈ গৈছে, ক'ৰবাত কিবা এটা কৰিবলৈ গৈছে, তাত যদি মিয়া বুলি এজন খিলঞ্জীয়া ভূমিপুত্ৰ অসমীয়া মৰিয়া ল'ৰাক আক্ৰমণ কৰা হয়, তাৰ দায়িত্ব কোনে ল'ব? যদি সম্ভৱ হয় মই সেই ল'ৰাজনৰ ওচৰত গৈ আপোনাক দেখাম। কালি যি এক অনুৰূপ ঘটনা, যি দুখ লগা ঘটনা, মৰ্মান্তিক এক ঘটনা, 4-5জনীয়া এজন ল'ৰাক 4-5জনীয়া এটা দুৰ্বৃত্তৰ দলে উপৰ্যুপৰি আক্ৰমণ কৰে, আৰু তাৰপাছত তেখেত হস্পিটেলাইজ হ'ব লগা হয়। আৰক্ষী প্ৰশাসনৰ ওচৰলৈ গ'ল, কিন্তু এতিয়ালৈকে বৰ বিশেষ দেৰি হোৱা নাই বাৰু। আৰক্ষী প্ৰশাসনৰ ওপৰত বিশ্বাস আছে, তেখেতলোকে কিবা এটা নিশ্চয় কৰিব। বলক তেখেতৰ ওচৰলৈ যাওঁ, যদি তেখেতক মই ল'ব পৰা হয়, সম্ভৱ হয়, কথা পাতিম তেখেতৰ লগত। চাওক, মই ইমান দেৰি কৈ থকা ল'ৰাজন এইজনে। আপোনাৰ নামটো কি? মুকিব আলী। আৰু চাওক, মই আগতেও কৈছোঁ, আলী, হুছেইন, ৰহমান মানে মিয়া হ'ব নোৱাৰে। এইজন ডিমমুখ গাঁৱৰ শিৱসাগৰৰ অসমীয়া মৰিয়া ভূমিপুত্ৰ ল'ৰা, খিলঞ্জীয়া। আপোনাৰ কালি ঘটনাটো একদম সবিস্তাৰে কওকচোন, কেমেৰাৰ সন্মুখত কি হৈছিল? অকণমান ওচৰলৈ আহা, স্পষ্ট ওলাব। মানে দা ধৰা অঞ্চলত, হয়, এডোখৰ সোণ জেগাত 8-10জনীয়া এটা দলে ৰৈ থাকি মোক সুধিলে ঘৰ ক'ত। মই ক'লোঁ ডিমুমুখত। সেইটোৱে সোধপোছ। মই ক'লোঁ যে মোৰ ডকুমেণ্ট চাই লওক। নাচালে মোৰ গাড়ীখন পেলাই দিয়ে লুটিয়াই। আপুনি কি গাড়ী মানে কি গাড়ী লৈ গৈছে? মোৰ ঠেলা, মানে বৰফৰ ঠেলা ঠেলা পেলাই দিয়ে। মই তলত, মোৰ বৰফৰ গাড়ীখন মোৰ ওপৰত। তাৰপিছতে মই পৰি যাওঁতে তেওঁলোকে মেঠাই চেঠাই মানে যিহে পাইছে তিহে মাৰি দিছে তেওঁলোকে। তাৰপিছত গোটেইখিনি পলাই গুচি যায়। তাৰে 2জন মই স্থানীয় মানুহ পালোঁ। পাওঁতে সুধিছোঁ যে আপোনালোকে চিনি পায় নি? চিনি নাপাওঁ বুলি কৈছে।
এতিয়া মই ওলাই গৈ তিনিআলিত খাই লৈ পেলাই মই লগৰখিনিক ফোন কৰিছোঁ। চাওক, ঘটনাটো এতিয়া এনেকুৱাও হৈছে, বাটৰ কচু কোনেও গাত সানি ল'ব নিবিচাৰে। একেখন গাঁৱতে ঘটনাটো হৈছে, একেখন গাঁৱৰ স্থায়ী দুজন ব্যক্তিয়ে কৈছে যে চিনি নাপাওঁ। এয়াও এক লজ্জাজনক ঘটনা। শিৱসাগৰৰ নিচিনা এখন শিক্ষিত সচেতন সমাজত এনে এক ঘটনাই আমি লজ্জিত হৈছোঁ। আৰু এখেত, আপুনি হয়তো ঘৰৰ পৰিৱেশটো দেখি গম পাইছে, একদম নিম্ন স্তৰৰ এজন ব্যক্তি। আৰু যিসকল মিয়াৰ ওপৰত ইতিমধ্যে উজনি অসমত উপদ্ৰৱ চলি আছে, আমিও কৈছোঁ যদি সঁচা অৰ্থত তেখেতলোক বিদেশী বাংলাদেশী, তেখেতলোকক উজনি অসমৰ পৰাই নহয়, গোটেই সমগ্ৰ অসমৰ পৰাই বাহিৰ কৰি দিয়ক। কিন্তু সেই সকলো এখেতৰ দৰে এজন বৰফ বেপাৰী হ'ব পাৰে, কোনোবা কাঠ মিস্ত্ৰী হ'ব পাৰে, কোনোবা পকা মিস্ত্ৰী হ'ব পাৰে। বাৰু যি কি নহওক, মিয়াক কি কৰিছে কি নকৰিছে আমাৰ ক'বলগীয়া বৰ্তমান সময়ত আমাৰ একো নাই। কাৰণ মোৰ নিজৰ গাঁওখনত দুটাকৈ ঘটনা, আজি 3 দিন হৈছে। আৰু এজন ল'ৰাক হয়তো আপোনালোকে নিউজত পাইছিলে, ঘটনাটো ঘটিছিল নাহৰকটীয়া অঞ্চলত। আৰু আজি আমাৰ গাঁৱৰ পৰা নাতি দূৰত, প্ৰায় 10-12 কিলোমিটাৰ দূৰত জাপিসজীয়া দাধৰা জাপিসজীয়া দাধৰাত তেখেতক আক্ৰমণ কৰা হ'ল এটা দুৰ্বৃত্ত দলে। আৰু এই নিৰ্যাতনখিনি কালি মুখ্যমন্ত্ৰীয়ে কৈছে যে শিৱসাগৰত এটা সৰু সাধাৰণ ঘটনা ঘটিল, তাৰপিছত একো নাই। মুখ্যমন্ত্ৰী মহোদয়, এয়া উদাহৰণ মই আপোনাৰ ওচৰত দি দিলোঁ। এতিয়া কি ক'ব আপুনি? আৰু এটা ঘটনা আছে আমাৰ গাঁৱৰে, তেখেতক হয়তো মই এই মুহূৰ্তত নাপাম। আৰু কালি ঘটনাটো ঘটিছিল কেইটা বাজিছিল তেতিয়া? 2-2:30 মান বজাত। চাওক, 2-2:30 মান বজাত, ভৰ দুপৰীয়া 2-2:30 মান বজাত, মাত্ৰ উপাধিটোৰ কাৰণেই তেখেতে শাৰীৰিকভাৱে নিৰ্যাতিত হ'ব লগা হ'ল। ইয়াৰ দায়িত্ব কোনে ল'ব? কোনে ওচটাইছে আমি নাজানো, কোনে ইয়াৰ আৰম্ভণি কৰিলে আমি নাজানো। আমাৰ কথা হ'ল, আমি খিলঞ্জীয় ভূমিপুত্ৰ মৰীয়া মানুহ। এইখন গাঁৱত জন্ম হৈছোঁ, এইখন গাঁৱতে মৃত্যু হ'ম। মোৰ প্ৰথম পৰিচয় অসমীয়া, মোৰ শেষ পৰিচয় অসমীয়া। তাৰ পাছতহে মই ইছলাম, তাৰ পাছতহে মই সনাতন। কথাষাৰ মনত ৰাখিব সকলোৱে। আৰু আমি আশা কৰিম ইয়াৰ পাছত যাতে আৰু এনেধৰণৰ ঘটনা নঘটে। আমি ন্যায়ৰ ওপৰত বিশ্বাস ৰাখিছোঁ। ন্যায় হাতলৈ, জনতাৰ হাতলৈ আমি ঠেলি দিলোঁ সকলো প্ৰশ্ন, সকলো উত্তৰ আপোনালোকৰ ওচৰত নিশ্চয় আছে। আপোনালোকে জানে, বুজি পাইছে। আৰু মই আশা কৰিম শিৱসাগৰৰ দৰে এখন শিক্ষিত সচেতন সমাজত আৰু এনে অনুৰূপ ঘটনা নঘটক। জয় অসম।